ঘৰলৈ লৈ আহিলোঁ আজি হোণ্ডা ডিউ স্কুটি এখন। মোৰ বহু দিনৰ মনৰ আশা আছিল এখন স্কুটি ল'ম বুলি ভাবিছিলোঁ। আজি হোণ্ডা ডিলাৰত গৈ বিজয়নগৰ হোণ্ডা ডিলাৰত গৈ এইখন স্কুটি লৈ আহিলোঁ। আৰু এই স্কুটিখনৰ লগতে মই পাই গ'লোঁ দুটাকৈ হেলমেট, লগতে এটা স্পেচিয়েলি পূজা গিফ্ট সাউণ্ড বক্স, সৰু সাউণ্ড বক্স, বহুত বেছি সাউণ্ড আছে। আৰু এইখন মোৰ ভাল লগা কালাৰৰ স্কুটিখন অকণমান দেখুৱাই দিছোঁ। যদিও মই স্কুটি আগতে কোনোদিনা চলাই পোৱা নাছিলোঁ, বহু বেছিয়ে ভাল লাগিছে, কাৰণ নতুন বস্তু পালে সকলোৱে সুখী হয় আৰু সেয়ে মই আজি বহুত বেছি সুখী। সেইবাবে এই ভিডিঅ'টি দেখুৱাই দিছোঁ, অকণমান মোৰ ভাল লগা কালাৰৰ স্কুটিখন দেখুৱাই দিছোঁ। এয়া হৈছে হোণ্ডা ডিলাৰৰ পৰা লোৱা হোণ্ডা ডিউ স্কুটি। মা দুৰ্গাৰ আশীৰ্বাদত আজি মহাষ্টমী বিহিত পূজাৰ দিনাখন স্কুটি এখন ল'ম বুলি আহিছোঁ। আৰু ডিলাৰৰ ভিতৰৰ পৰিৱেশ স্কুটি ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইয়াত ধুনীয়া ধুনীয়া বাইকো ৰাখি থৈছে, দেখাই দিছোঁ অকণমান। ইয়াৰে ভিতৰতে মই বিচৰা স্কুটিখন হৈছে ৰঙা কালাৰৰ, পাতল ৰঙা। এইখন হৈছে মোৰ ভাল লগা কালাৰৰ স্কুটিখন। আৰু এই ডিলাৰখন আছে ওপৰালি বিজয়নগৰ মাজমজিয়াত। আজি আমি ফেমিলি মেম্বাৰ আহিছোঁ স্কুটি কিনিবলৈ। হাঁহি বিৰিঙি উঠিছে যে ভাল লাগিছে বহুত বেছি। হেঁপাহৰ স্কুটিখন আজি নিবলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টি ভাল লাগিছে লাইক, শ্বেয়াৰ, লগতে কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ডিলাৰখনত বহুত ধুনীয়া স্কুটি বাইক আছে, কোনোবাই যদি আহিব বিচাৰে। চাৰিওফালে পূজা পূজা আৰু আমি স্কুটি কিনি ডাইৰেক্ট আহি গ'লোঁ বিজয়নগৰৰ দুৰ্গা মাৰ পূজা চাবলৈ। আৰু ইয়াতে বহুতো মানুহ আহি আছে, গৈ আছে, ভাল লাগিছে। বছৰৰ মূৰত পূজা চাবলৈ পালে সকলোৰে মনটো ভাল লাগে। সেই অকণমান পূজা চাবলৈ আহিছিলোঁ আৰু পূজাত অকণমান বস্তু কিনি ঘৰত